হেল্ল' এভৰিৱান, কেনেকুৱা আছে আপোনালোক? নিশ্চয় ভালে আছে সকলোৱে। যিটোহে গৰম পৰিছে, তো আজি গৰমৰ পৰা অলপমান ঠাণ্ডা পাবলৈ, পেট ঠাণ্ডা পৰিবলৈ তো মই চৰ্বত বনালোঁ। তেতেলী, থেকেৰা আৰু পদিনা। এতিয়া এটা বাতিত মই 1-1.5 গিলাচমান পানী দিলোঁ। পানী দি পেলাই তাত দিম মই তেতেলীখিনি, তাৰপিছত থেকেৰা আৰু পদিনাখিনি দি দিলোঁ। পদিনাখিনি দি পেলাই এতিয়া তাক মই এখন ষ্টীলৰ হেতাৰে থেকেচি দিলোঁ। থেকেচি দি অকণমান ঘুলি দিলোঁ যাতে গোটেইখিনি অলপমান মিহি হৈ যায় বস্তুখিনি। তাৰপিছত এতিয়া মই আইনাৰ জাৰত তাতে মই 1 লিটাৰমান পানী দিছিলোঁ, ভৰ্তি কৰি দিছিলোঁ। তাতে গোটেইখিনি বাকি দিলোঁ। আৰু আইনাৰ জাৰ হ'লে ভাল হয়। ষ্টীল বা প্লাষ্টিকৰ ঠিক নহয়, তথাপিতো প্লাষ্টিকত পাৰিব, কিন্তু আইনা হ'লে বেছি ভাল হয়। তো এতিয়া ইয়াতে মই দিম 2 চামুচ চেনি আৰু 1 চামুচ নিমখ। চেনি আৰু নিমখ নিদিয়াকৈ খাব পাৰিলে বেছি ভাল, কিন্তু আমি দেখোন নোৱাৰোঁ চেনি নিমখ মানে নোহোৱাকৈ, জুতি নলগাকৈ মানে খাবলৈ। তো সেইটো কাৰণে এতিয়া 2 টুকুৰ আইচ কিউব দি পেলাই আমি মাক জীয়েকে খাম এতিয়া, যিহেতু হাজবেণ্ড ঘৰত নাথাকে দুপৰীয়া। তো আমি খাম আৰু হাজবেণ্ডৰ কাৰণে থৈ দিম। তো খুবেই হেল্ডি হয় থেকেৰা আৰু তেতেলী মানুহৰ দেহৰ কাৰণে, কিন্তু একদম বেছি দিব নালাগে। আৰু বেছি দিলে যিহেতু বেয়া ক্ষতি কৰিব পাৰে বেছিকৈ খালে। তো এয়া হৈছে মোৰ ল'ৰা ছোৱালী দুয়োটা দিনটোৰ উৎপাত। একো বস্তু জেগাত নাথাকে, ক'ত বিচনী পৰি আছে, ক'ত কি পৰি আছে। আৰু বায়েকে পাকঘৰৰ পিনে লুকাই আছে। তো ভায়েকে বিচাৰি বিচাৰি গৈ পাইছে। এয়া তাহাঁতৰ ফূৰ্তিৰ সীমা নাই। এতিয়া আৰু বায়েকে দৌৰি গৈ পেলাই আৰু লুকাইছে। তো ভায়েকে বিচাৰি পোৱা নাই, তো চাই আছে সি ক'ত গ'ল বায়েক। তো বায়েকে তো সেইফালৰ পৰা কুকু দি আছে, গান গাই আছে। সি এতিয়া নাচিব অলপমান বায়েকৰ গানত। তেনেকুৱাই চলি থাকে দিনটো। বায়েকৰ স্কুল বন্ধ যিহেতু তাই KB স্কুলত পঢ়ে। ছামাৰ ভেকেশ্যন তাহাঁতৰ জল্দি দিয়ে। যেতিয়া অসমত বন্ধ দিয়ে তেতিয়া তাহাঁতৰ স্কুল খুলি দিয়ে। বেছি গৰমটো জুলাই আগষ্ট যেতিয়া গৰম বেছি হয় তেতিয়া তাহাঁতৰ স্কুল খোলা থাকে। তো যি কি নহওক, এতিয়া বায়েকক সি বিচাৰি পাই গ'ল। এতিয়া ফূৰ্তি। সি এতিয়া আমাৰ লগত থাকি থাকি বহুতখিনি এক্টিভ হৈছে। মোৰ মতে বহুতখিনি এক্টিভ হৈছে, নাজানো। তো আপোনালোকে মোক ক'বচোন যে এইটো বয়সত এইখিনি এক্টিভ ঠিকে আছেনে নাই। এতিয়া যদি আমি তাক কিবা এটা দিব কওঁ, দিয়া বা লোৱা বুলি ক'লে সি বুজি পায়। তো আৰু চকু ক'ত বা জিভা ক'ত বা সেনেকুৱা ক'লে সি বুজি পায়। তো আৰু এইটো বস্তু দিয়া বা এইটো বস্তু থোৱা, তাত থোৱা বুলি ক'লে থৈ দিয়ে। তো এইখিনি এতিয়া জনা হৈছে। তো আপোনালোকে মোক জনাবচোন যে এইটো বয়সত 14 মাহ চলি আছে, তাৰে 13 মাহ কমপ্লিট হৈ গৈছে। তো 14 মাহ বয়সত এইখিনি এক্টিভিটি ঠিকে আছে নে কমি আছে। তো চবৰে পৰা মই বিচাৰিছোঁ আৰু এতিয়া সি মোৰ পিনে চাই আছে। আৰু ফেন ক'ত বুলি সুধিলে সি ওপৰৰ পিনে দেখাই দিয়ে। টিভি ক'ত বুলি ক'লে টিভিৰ পিনে চাই দিয়ে। তো দিনটো এনেকৈ তাক আমি ব্যস্ত কৰি ৰাখোঁ। বাহিৰতো ওলাই যাব পৰা নাই এইকেইদিন ইমান গৰমত। তো ঘৰৰ ভিতৰতে খেলি থাকে। তো পানী খাব দিলে সি তাৰ বটলটো সি চিনি পায়। তেনেকুৱাকৈ চলি থাকে আৰু আমাৰ। বায়েকতকৈ বহুতখিনি সৰু সি, তথাপিও কিন্তু বায়েকৰ লগত খুবেই খেলি মেলি থাকে। বছ এতিয়া তাক নমু নমু দিব ক'লে সি নমু দিয়ে। আৰু মই যেতিয়া গোঁসাই ঘৰত চাকি দিব যাওঁ, সি য'তেই নাথাকক দৌৰি যায়, মোক চাই থাকে চাকি দিয়া। তো সেইটো ভিডিঅ' কেতিয়াবা মই নিশ্চয় দেখাম। তো এনেকুৱা। তো ভিডিঅ'টো চাই কেনে পালে আৰু চৰ্বতটো বনাই খাব, খাই পেলাই মোক জনাব।
বায়েকে এতিয়া তাক সুধিব মানে নাক কোনটো কি নাকটো মানে হেৰি কৰি দিছে দেখাই দিছে আৰু কেতিয়াবা নকয়ও কেতিয়াবা মানুহৰ আগত মই দেখাব গ'লে সি কেতিয়াও নেদেখায় তো ঠিক আছে ভিডিঅ'টো কেনেকুৱা পালে জনাব মোক লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ পৰা মৰম বিচাৰিছোঁ নিশ্চয় মৰম দিব তো লাহে লাহে ভিডিঅ'বিলাক আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ তো আজিলৈ ইয়াতে থৈছোঁ বাই বাই।